हाई एभ्रिवान आपनालोक सकलोके आमार यूट्यूब चेनेल एपिरेखास किचेन एंड ब्लगলৈ पुनरबार स्वागतम जनाइছোঁ আৰু আজি आपनालोकले মই লৈ আহিছোঁ এটা চিকেন ৰেচিপি। সেই ৰেচিপিটো হৈছে চিকেন স্পাইচি মছলা ৰেচিপি। বলক তেনেহলে এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে মই এয়া লৈ লৈছোঁ চিকেন। এতিয়া চিকেনখিনি মই অলপ সময়ৰ কাৰণে মেৰিনেট কৰি থব লাগিব। এতিয়া চিকেনখিনিত মই এয়া দি দিছোঁ আদা নহৰু पेस्ट तार पाছত मैं यात अकमान दिम निमख अकमान दिम रेड चिली पाउडर और अलप दिम गुड़ी जीरा और अकमान नेमु चेपि दिम। तार पाছত एखिनि भालदरे 30 मिनिटर कारणे मेरिनेट करि थৈ দিব। এতিয়া মই গোটা মছলা লৈ লৈছোঁ। এয়া হৈছে শুকান জলকীয়া, জালুক কেইটামান, লং, ইলাচি আৰু জিৰা। আৰু মোক গুড়ি মছলা লাগিব। এয়া হৈছে জিৰা গুড়ি, এয়া হৈছে জলকীয়া গুড়ি, এয়া ধনিয়া। आपनालोके निजे परिमाण अनुसार দিব। और यात मैं अलप दी दिम बेसन लगते केटामान चप। और ग्रेभिटोर बारे मैं यात লৈ লৈছোঁ সৰু সৰুকে কাটি লোৱা পিয়াজ আৰু ইয়াতে মই বিলাহী এটা পেষ্ট কৰি লৈছোঁ। এতিয়া মই প্ৰথমে যিখিনি গোটা মছলা আছিল সেইখিনি অলপ ভাজি লম। এতিয়া মছলাখিনি ভাজ খাইছে। এতিয়া মই এইখিনি কাঢ়ি লম। এতিয়া মই কেৰাহীত তেল দি লম। এতিয়া মোৰ তেল গৰম হৈ গৈছে আৰু এতিয়া মই আলু ফ্ৰাই কৰি লম। আলুটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে, কাৰণ মই আলু খাই ভাল পাওঁ কাৰণেহে আলুটো দিছোঁ আচলতে। এতিয়া আলুখিনি ভজা হৈ গ'ল। এতিয়া মই আলুখিনি কাঢ়ি ল'ম। এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজখিনি দি দিম। পিয়াজখিনি খুব ভালকৈ ভাজি ল'ব, একেবাৰে 80% মান সিজি যোৱাৰ নিচিনাকৈ। এতিয়া মই ইয়াতে দি দিছোঁ হালধি, এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম।
আৰু যিখিনি গুড়ি মছলা আছিলে সেইখিনি মই ইয়াত দি দিম তাৰ পাছত এইখিনি ভালদৰে লৰাই দিব অকমান সময় ভাজিব এতিয়া মছলাখিনি ভাজ খালে আৰু মই ইয়াতে দি দিম যিখিনি বিলাহী পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিম বিলাহীখিনি খুব ভালকৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে ই তেলখিনি নেৰে তেতিয়ালৈকে তাৰ পাছত মই ইয়াত দি দিম যিখিনি গোটা মছলা মই ভাজি থৈছিলোঁ সেইখিনি ইয়াত দি দিম আৰু লগতে কেঁচা জলকীয়া আৰু ইয়াত এতিয়া পৰিমাণ অনুযায়ী মই দিম নিমখ যেহেতু চিকেনখিনিতো মই অকণমান নিমখ সানি দিছোঁ সেইবাবে নিজে আন্দাজমতে দিব এতিয়া এইখিনি ভাজ খালে এতিয়া মই ইয়াতে যিখিনি মেৰিনেট কৰি থৈছিলোঁ চিকেনখিনি মই ইয়াত দি দিম ভালদৰে লৰাই দিব এতিয়া মই ইয়াতে যিখিনি ফ্ৰাই কৰি থৈছিলোঁ আলু সেইখিনি দি দিম তাত লৰাই দিব চিকেনখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াত দি দিম গৰম পানী এতিয়া মই ইয়াতে কচুৰি মেথি আৰু অকমান গৰম মছলা দি দিম চিকেনখিনি হৈ গৈছে এতিয়া নমাব পৰা হৈ গ'ল এয়া মোৰ ৰেডি হৈ গ'ল স্পাইচি চিকেন মছলা কাৰী খাবলৈ খুবেই সোৱাদ হয় আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাবচোন যিসকলে এনেদৰে বনাই খোৱা নাই আৰু আমাৰ আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে যিটো বেল আইকন আছে সেইটো অল কৰি দিব তেতিয়াহে আপোনালোকে আমাৰ যিবোৰ নতুন ভিডিঅ' আমি দি থাকোঁ তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব ঠিক আছে তেনেহ'লে আজিলৈ ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰে মই সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ